আমি পান খাম মজাকে এতিয়া আমি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিৰক মিউজিক ব্লগলৈ। আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ, সদায় জনাই থাকোঁ, আকৌ এবাৰ জনাইছোঁ আৰু দেই, বেয়া চেয়া নাপাব। আজি মোৰ লগত আছে এয়া ভায়লিনা এণ্টাৰটেইনমেণ্ট। এই এটা ইউটিউব চেনেল আছে ভায়লিনা এণ্টাৰটেইনমেণ্ট, সেইটো ছাবস্ক্ৰাইব কৰি দিব। কৰি দিব একদম এই একদম সুধিছে, একদম ছোৱালী পাইছে ন। চেনেলটোৰ নামটো বাটত সুধিছে একদম ভায়লিনা এণ্টাৰটেইনমেণ্ট, আকৌ এবাৰ কৈ দিছোঁ। তাৰপিছত আজি মানে কি জানে আপোনালোকে, মই বেক কেমেৰাতে কথা কৈ আছোঁ। আজি কাতি বিহুৰ প্ৰগ্ৰেম মই আজি ফাৰ্ষ্ট টাইম কৰিব আহিছোঁ, আৰু কাতি বিহু এনেকৈ পাতা মই দেখাই নাছিলোঁ, একদম ফাৰ্ষ্ট টাইম। আজি আগতে দেখিছিলানে অবিনাশ? এই দুখন গাড়ীত আহিছোঁ আমি। কাতি বিহুটো যে এনেকৈ প্ৰগ্ৰেম পাতে ভাল লাগে। এই গুৱাহাটীতো পাতিব লাগে দেই, গুৱাহাটীতো পাতিব লাগে। বহাগত যেনেকৈ পাতে ডেইলি কাতি বিহুটো তেনেকৈ পাতক বুলি আমি আশা ৰাখিলোঁ। ভাল নালাগে তেনেকৈ পাতিলে ভাল লাগিব, এনেকৈ পাতিব লাগে। চব কমিটিক ক'লোঁ আমি। এইখন আমাৰ ষ্টেজ, ইয়াতে আমি প্ৰগ্ৰেম কৰিম। যদি পাৰোঁ প্ৰগ্ৰেমটো লাষ্টত দেখাম আৰু অকণমান দেই। আৰু আমাৰ এয়া অবিনাশ, আমি পান খাম মজাকে এতিয়া। মিঠা পান দিব হা, খাম। আমাৰ ই কিবা এটা খাব, তাৰপিছত আমাৰ নাচনী মিঠা পান খাব। এয়া নাচনী, আৰু এইটো আমাক গিফ্ট দিছে, চাই লওক। মজা। পানী বটল এটা ল'লে ভাল আছিল, পানী H2O লোৱা এটা। তাৰপিছত আমাৰ মানুহবোৰ ইপিনে আছে। সেই ড্ৰেছ পিন্ধি আছে আমাৰ অভিজিত দা। কাতি বিহু কিন্তু কাতি বিহুৰ দিনা আছোঁ আমি, কিন্তু ব্লগটো আপোনালোকে আজি পাই আছে। আজি কাতি বিহু, আৰু কাতি বিহু, এই কাতি বিহু কঙালী, কিন্তু কঙালীত এনেকৈ ষ্টেজত আজি ফাৰ্ষ্ট টাইম প্ৰগ্ৰেম আমাৰ। অভিজিতে আগতে কৰিছিলনে এনেকৈ কাতি বিহুৰ প্ৰগ্ৰেম? মই আজি ফাৰ্ষ্ট টাইম। বাকী এয়া জোনদা ড্ৰেছ পিন্ধি ৰেডি, আমিয়ে পিন্ধা নাই। গৌৰৱ দা ড্ৰেছত পিন্ধা, এয়া আমাৰ প্ৰশান্ত দা কাতি বিহুৰ এনেকুৱা প্ৰগ্ৰেম কৰিছেনে আগতে? কাতি বিহুৰ প্ৰগ্ৰেম মোৰো প্ৰগ্ৰেম, এইটো প্ৰথম প্ৰগ্ৰেম। ভাল লাগিব কৰি। এনেকৈ গুৱাহাটীতো পাতিব লাগে সদায়। কাতিৰ মাহটো গুৱাহাটীৰ কমিটিবোৰে এনেকৈ পাতক বহাগৰ নিচিনা। তেতিয়াহ'লে ভাল লাগিব আমাৰ। ড্ৰেছ কৰি একদম পুৰা ৰেডি আমাৰ এয়া ষ্টেজত যাম। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰি চাই থাকক, একদম মজা পাব। প্ৰশান্ত দা ৰেডি পুৰা একদম। তাৰপিছত ব'লা যাওঁ, ব'লা। গুৰুত্বপূৰ্ণ কাম কৰিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। এয়া আমাৰ ফটোশ্বুট চলি আছে। ইয়াৰ পিছত
মোৰ আগৰ লগত যে দেখিছিল কেঁকোৰা খাই থকা এই মানুহজন কেঁকোৰা যে খাই আছিল হা কেঁকোৰা খাইছা আমি নিজে খালো প্ৰুফ আছে ভিডিঅ' চাবা না চিয়'ৰ 50 টকা দিব লাগিব কিন্তু এয়া আমাৰ মৃণালী এয়া সমীনা টাংকিঅ এণ্টাৰটেইনমেণ্ট তুৰিবা এই ফটো উঠাবা নাজানে এই চাম উঠা গাইজ এইটো ল'লোঁ কেনেকুৱা লাগিছে ক'ব আপোনালোকে কমেণ্ট কৰি iPhone 12 iPhone 13 ইউটিউবৰ টকাৰে কিনিলোঁ এইটো ছেকেণ্ড হেণ্ড iPhone 13 মই উঠাই দিওঁ সেয়া আমি ষ্টেজত প্ৰগ্ৰেম কৰিম আৰু পিছফালে বহি আছোঁ এয়া আমি হৈ গ'ল আমাৰ প্ৰগ্ৰেম এতিয়া পৰা আমি এতিয়া আপোনালোকৰ মানে আমি ভাত খাই আৰু যাম গতিকে তাৰে আগতে আমি প্ৰগ্ৰেম কৰিলোঁ এতিয়া ভাত খাম আমাৰ ভায়লিন এণ্টাৰটেইনমেণ্ট আছে এই আছে চামিনী আৰু গৌৰৱ দা মোৰ চেনেলটো আজি বেয়া প্ৰমোচন কৰিছে অকল ভায়লিন এণ্টাৰটেইনমেণ্টে কৈ আছে এতিয়া মোৰটো কৰি দিয়া তেতিয়া সেইটো নহ'ল মোৰ চেনেলটো প্ৰমোচন কৰি দিয়া থাকিব লাগিব ন মজা ভাত দিছে একদম বঢ়িয়াকৈ খাম এতিয়া গাহৰি দিছে চব দিছে আজি কিন্তু এই যে গাহৰিটো মই কিন্তু দুপিছে খাম লাগে তুমি খাব লাগিব গাহৰিও দিছে ছাগলীও দিছে মাছো আছে যি খায় আৰু এয়া খাই দিলে আৰু আমাৰ ঘৰত গুৱাহাটীতো যে এনেকুৱাকৈ বনাইছে তাৰ বাবে গীতানগৰ কমিটিক একদম মানে ইয়াতে লিখা আছে ডেল্টা পাব্লিচিটিৰ দ্বাৰা প্ৰচাৰিত যিয়ে কি নহওক মানে যোনে বনাইছে একদম বহুত ধন্যবাদ যে গুৱাহাটীৰ এনেকুৱাকৈ কৰিছে আৰু কাতি বিহু কি হয় মানে আমাৰ নতুন মানে যোনে বুজি নাপায় গুৱাহাটীত থাকে গুৱাহাটীত ডাঙৰ দীঘল হৈছে কাতি বিহু একচুৱেলি কেনেকৈ পালন কৰা হয় যোনে বাচ্চাবোৰে বুজি নাপায় সিহঁতক ইমান ধুনীয়াকৈ বুজাই দেখাইছে ইয়াতে তাৰ বাবে অশেষ ধন্যবাদ ধুনীয়া লাগিছে তো আজি দেৰি নকৰোঁ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ এতিয়া মানে ঘৰত যাওঁ আজিলৈ বাই বাই যোনে মোৰ চেনেলটো নতুন চাই আছে একবাৰ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ